আপোনালোকে চাইছে মোৰ চেনেল অসমীয়া ৰোষ্টাৰ বনোৱা। তো আজি আমি কথা পাতিম তেনেকুৱা নাৰীৰ বিষয়ে যিয়ে নিজৰ উচ্চ শিক্ষিত আৰু বহুত ধনী বুলি ভাবে। তো বলক কোনো সময় বলক নগৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। মাৰ খাই মৰিবি কিন্তু য'তে আছ ততে গছকি পেলামগে, জিভা কাটি হাতত দি দিম কিন্তু কৈ দিছোঁ মই। বাইদেউ বোলে ৰাস্তাৰ পৰা জিভা কাটে। আৰু বাইদেউ আপুনি যদি মোৰ জিভাখন বোলে মই গাহৰি মাংস কেনেকৈ খাম কওকচোন প্লিজ। মোৰ জিভাখন কাটি নেপেলাব, নহ'লে মই গাহৰি মাংস খাবলৈ নাপাম। আৰু মোৰ কাপোৰৰ দাম শুনিলে কিজানি তহঁতি এনেকুৱা পইচাই চুই পোৱা নাই, গম পাইছ? মোৰ ব্ৰেণ্ড যদি চিনিয়ে নাপাব, ফুটপাথৰ কাপোৰ পিন্ধা মানুহে ব্ৰেণ্ড চিনি পাবি। বাইদেউ হেনো ব্ৰেণ্ডেড কাপোৰহে পিন্ধে। আৰু ভণ্টি ব্ৰেণ্ড গেয়া তেল এনে প্ৰথমে ফুট পাছটো ক'বলৈ শিকা, ফুট পাছ নহয়। আৰু মই তহঁতৰ নিচিনা গঞা নহয় হা, ময়ো বেংগলোৰত পঢ়া ছোৱালীয়ে হয় হা। এতিয়া গুৱাহাটীত আছোঁহি, লকডাউনৰ কাৰণে ঘৰত আছোঁহি, ঠিক আছে? আৰে বাইদেউ তই আমাক গঞা বুলি কৈ কি ক'ব খুজিছ? শুন, সেইটো তহঁতে ভাত খাওঁ আৰু শাক পাচলি খাওঁ, সেই আমাৰ গাঁৱৰ মানুহবোৰে কৰাৰ ফলতহে তহঁতে খাব পাৰিছিল। যদি আমাৰ গাঁৱৰ মানুহে নকৰিব কিন্তু তহঁতে এই ভাত আৰু শাক পাচলি খাব নাপালে। তো নেক্সট টাইম গঞা ক'বলৈ হ'লে অলপ ভাবি চিন্তি ক'বি। আৰু বাইদেউ আৰু এটা কথা কওঁ, আপুনি কি বেংগলোৰত শিক্ষা এইটোৱে শিকিলে নেকি যে গাঁৱলীয়া মানুহক ঠাট্টা বিদ্ৰোহ কৰিব লাগে? তহঁতৰ নিচিনা ফকতীয়া কোনো ঠেক মেণ্টেলিটিৰ ইয়াত মানুহ নাই। দাদাও নহয় ময়ো নহয়, দাদাৰ মোৰে মন পূৰা মিলে, সেইকাৰণে আমি দুটা এক হয়। আৰে বাইদেউ আপুনি জেএছবি দা আৰু আপোনাৰ মনটো এক বুলি কৈ কি ক'ব বিচাৰিছে? অঁ মানে আপুনিও চান্সটো দিয়ে চাগে ন? আপোনালোকে জেএছবি দাক শান্তিয়ে কিয় থাকিবলৈ দিয়া নাই? কি কৰিলে আপোনালোকক? কালে কালুৱে ভাগে আছে। আৰে বাইদেউ কি কাৰণে তাক সোধক। অশ্লীল ভিডিঅ' বনাই অসমখনৰ সংস্কৃতিটো সি বেয়া কৰিছে। অসমীয়া নামত সি হ'ল এটা কলংক। তো তাৰ বিষয়ে আৰু মই একো বেয়াকৈ ক'ব নিবিচাৰোঁ। মানুহ হয়, তেখেতৰ ওচৰত জিঅ' আছে, তেখেত আমাৰ নিচিনা সাধাৰণ আপোনালোকৰ নিচিনা মানুহে হয়। ধন্যবাদ থাকিল বাইদেউ, আপুনি যে মোক চিনাক্ত কৰিলে তেখেতে মানুহ বুলি। নহ'লেতো আজিলৈ মই ভুলে কৈ আছিলোঁ যে তেখেতক গৰু বুলিহে। গাঁৱতে থাকে নে অসমৰ বাহিৰত, ভাৰতৰ বাহিৰত গৈ পাইছে কাহানিবা? कौन है ये लोग? कहाँ से आते हैं? শুন তই, এইখন আমাৰ সোণৰ অসম হয়। আমি ইয়াতে জন্ম লৈছোঁ আৰু আমি ইয়াতে মৃত্যু হ'ম। তো আমি এইখন সোণৰ অসমত এৰি ক'তো নাযাওঁ, কাৰণ আমাৰ এখন হ'ল আমাৰ জন্মভূমি। তোৰ দৰে আমি বিদেশী নহয়। নে গাঁৱতে থাকে? আমাৰ অসমখনে কিয় উন্নতি কৰিব পৰা নাই? আপোনালোকৰ নিচিনা ঠেক মেণ্টেলিটিৰ মানুহৰ কাৰণে অসমখনে উন্নতি কৰিব পৰা নাই। এতিয়াও অসমত ঝোপৰপট্টি আছে, এতিয়াও অসমত বাঁহৰ ঘৰে মানুহৰ ভৰি আছে, চৰকাৰে লেট্ৰিন দিবলগীয়া হৈছে হা। আৰে তহঁতৰ দৰে মক্কেলবোৰৰ কাৰণে অসমখনৰ উন্নতি হোৱা নাই। আৰু শুনা বন্ধুসকল, বাইদেউৰ মতে হ'ল আমিবোৰে জেএছবিৰ দৰে অশ্লীল ভিডিঅ' বনাই অসমখনৰ উন্নতি পথত গতি কৰাব লাগে। আৰু চাওক, দাদাক শান্তি দিয়ে, বহুত হাৰেছমেণ্ট হৈছে মানুহটো, ইমান হাৰেছমেণ্ট নকৰিব। যদি দাদাৰ কিবা এটা হয়, মোতকৈ বেয়া কিন্তু কোনো নহ'ব। ৰোষ্টাৰসকলক কৈ থ'লোঁ মই, এটা ৰোষ্টাৰক চিনি পাওঁ, ঘৰৰ পৰা চুচৰাই মাৰিম আনি হা। বাইদেউ বোলে ৰোষ্টাৰসকলক ঘৰৰ পৰা চুচৰাই নিব। আৰে বাইদেউ আপুনি যদি চুচৰাই নিয়ে মোৰ এই 200 গ্ৰাম টিকাটোতে কি হ'ব কওকচোন? মই যে ক'তো বহিব নোৱাৰা হৈ যাম। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু তলত কমেণ্ট এটা কৰি দিব। আৰু আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব।